হে গাইজ মোৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ এটা হোমটো দিওঁ বুলি, কাৰণ বহুতে মানে হোমটো দি থাকে, মই মানে আজিলৈকে দিয়াই নাই। গতিকে বলক তেনেহ'লে মই থকা ঘৰখন আপোনালোকক দেখাওঁ। এইখনি হ'ল আমাৰ ঘৰৰ প্ৰথমখিনি। এইখন হ'ল মানে মই চলা বাইকখন। এইখন মানে কিনিব বেছি দিন হোৱা নাই, মোটামুটি 3 বছৰমান হৈছে। আৰু এইখনৰ লগত মানে মোৰ বহুত স্মৃতি জড়িত হৈ আছে। এইখন মানে মই বহুত ভালো পাওঁ। মানে বাইকখনে কিবা এটা হ'লে মানে মই নিজৰ গাতে হোৱা যেন পাওঁ। আৰু এইখন হ'ল আমাৰ নতুন ঘৰৰ বাৰাণ্ডাখন। আৰু এইটো হ'ল মানে ইয়াৰ প্ৰথম ৰুমটো। ইয়াত মানে সেনেকুৱা ধৰণৰ বিশেষ কোনো বস্তু নাই আৰু ইয়াতে খালি অকল বিচনাখনেই আছে। বিচনাখন মানে অকল এইখন মোৰে বিচনা, মানে অকল ময়ে থাকোঁ, মানে বেলেগ কোনো নাথাকে আৰু। বাকী ইয়াৰ মানে বিচনা চাদৰ মানে ইয়াত নাই আৰু, মানে গাড়ীবিলাকৰ কাৰণে মানে ৰ'দত মেলি থোৱা হৈছে। আৰু এইটো হ'ল সম্পূৰ্ণ মানে ৰুমটো, আৰু বেছি ডাঙৰ নহয় তথাপি চলি যায় আৰু মোৰ কাৰণে। আৰু এইটো হ'ল ইয়াৰে মানে ছেকেণ্ড ৰুমটো। ইয়াত এখন সৰু চাই এখন আলনা এখন আছে ইয়াতে। ইয়াত মানে কিছুমান কাপোৰ কানি থোৱা হৈছে। আৰু এইটো হ'ল ছেকেণ্ড ৰুমটো। বেছি ডাঙৰ নহয়, সৰুৱে, তথাপিও আৰু ঠিকে আছে আৰু চলি যায়। বাকী এইখন হ'ল মানে পিছফালে দৰ্জাখন। ইয়াৰে মানে দৰ্জাখনেদি মানে বাৰী পিছফালে যাব পাৰি আৰু। আৰু এইটো হ'ল আমাৰ 3 নম্বৰ ৰুমটো। ইয়াতো মানে সেনেকৈ আৰু কিছুমান সৰু সুৰা বস্তু মানে ৰাখি থোৱা হৈছে, মানে যাৱতীয় সামগ্ৰী কিছুমান ৰখা হৈছে। আৰু এয়া মানে ইয়াত কিছুমান তামোলো ৰখা হৈছে, এনেকৈ ফেন। এইখন ফেনখন বেয়া, বাকী এইখন ভাল ফেন, দুদিনমান আগতে কিনিছিলোঁ। এতিয়া বলক মোৰ 2 নম্বৰ ঘৰটো দেখাওঁ। এইখন হ'ল 2 নম্বৰ ঘৰৰ বাৰাণ্ডাখন। গতিকে বলকচোন এবাৰ ভিতৰৰ পৰা আহোঁ। মানে ঘৰটো মানে এইটো ঘৰো সৰুৱে, তথাপিও মানে যিখিনি সামগ্ৰী থাকিব লাগে এইখিনি আছে আৰু চলি যায় আৰু। গতিকে ময়ে অকলে ঘৰত, আৰু মা দেউতা আছে। এইটো হ'ল মানে ইয়াত মানে মায়ে কিছুমান এনেকৈ মানে বস্তু মানে সাজাই থৈছে আৰু শ্ব'কেছত। এইটো মানে আৰু এনেকৈ আছে আৰু সৰু সুৰা কিছুমান সামগ্ৰী। বাকী এনেকৈ কিছুমান মানে সামগ্ৰী আছে আৰু ফ্ৰিজ ত্ৰিজ, মানে এইটো টেডি বেৰ এটা আছে, মানে দেউতাই আনিছিলে মানে আৰু 2 দিনমান আগতে। এইটো হ'ল ইয়াৰ প্ৰথম ৰুমটো। বাকী এইটো হ'ল ইয়াৰে ছেকেণ্ড ৰুমটো। ইয়াতো মানে ছেম সেনেকুৱাই কিছুমান মানে যাৱতীয় সামগ্ৰী কিছুমান ৰখা হৈছে, কাপোৰ কানি। এই গডৰেজৰ ভিতৰত মানে কিছুমান এনেকৈ সামগ্ৰী আছে। এনেকৈ মানে আৰু সৰু সুৰা ঘৰ। এই মানে চাউলৰ বস্তাও আছে ইয়াতে, চাউলৰ বস্তাটোও আছে ইয়াত। মানে যোৱাকালি মানে কণ্ট্ৰলৰ পৰা চাউল আনিছিলোঁ, মানে এনেকৈ আছে আৰু। আৰু এইখন হ'ল মানে মই পঢ়া টেবুলখন, মানে আগতে পঢ়িছিলোঁ, আজিকালি বাৰু পঢ়া নাই, মাজে মাজে কেতিয়াবা পঢ়োঁ আৰু। এইটো লেপটপ কিন্তু মোৰ নহয় দেই গাইছ, এইটো মানে মই বেলেগ এটাৰ পৰা আনিছিলোঁ আৰু, ফ্ৰেণ্ড এজনৰ পৰা। মানে কিবা এখন বনাব লাগিছিলে, সেইকাৰণে মানে লেপটপটো লৈ আহিছিলোঁ। বাকী ইয়াত হেলমেট চেলমেট এনেকৈ আছে আৰু বিচনা পত্ৰ। আৰু এইখন হ'ল মানে আপোনালোকে বা দেখিছে নাই, মানে আন্ধাৰ হৈ আছে তো। এইখন মানে হ'ল মানে মাইৰ থাপনাখন, মানে আৰু মানে মায়ে মানে ইয়াত এই আৰু এই অলপ পূজা পাতল কৰে আৰু এই থাপনাখনতে। মানে সৰু সুৰা মন্দিৰ বুলি ক'ব লাগিব আৰু তাৰমানে এইটো। বাকী সেনেকুৱা কোনো ইয়াত মানে দেখাব লগা নাই আৰু। বাকী বলক দেখালোৱে ঘৰটো, আৰু মানে সৰু ঘৰ, সিমান এটা মানে দেখাব লগা একো নাই। আৰু সেয়াই আৰু। আৰু এইটো হ'ল মানে আমাৰ পাকঘৰটো। মায়ে ইয়াত মানে ইয়াত কিছুমান মানে বস্তু বনাই আছে আৰু দিনৰ আহাৰ। আৰু এইখন হ'ল আমাৰ চোতালখন। বাকী নতুন ঘৰটো এইটোৱে আৰু তাৰমানে। বাকী সেয়াই আৰু, বেলেগ একো দেখাব লগা একোৱে নাই। এইখিনিয়ে আজি মোৰ ভিডিঅ'টোত, বাকী দেখাব লগা বিশেষ একো নাই। সেয়াই আৰু গাইজ, মই ভাবিছোঁ যে মোৰ হোমটোতো দেখাত মানে ইমান এটা মানে ঠিক নহ'ল ভিডিঅ'টো। যদিহে কিবা ভুল হৈছে তেনেহ'লে আপোনালোকে ক্ষমা কৰিব আৰু দেখুৱাই দিব আৰু। বাকী এইখিনিয়ে, বেলেগ একো ক'ব লগা একো নাই, কাৰণ মই মানে নতুন ক্ৰিয়েটৰটো সেইকাৰণে মানে ভিডিঅ' মানে কৰিব মানে ইমান এটা নাজানো আৰু। গতিকে ঠিক আছে তেনেহ'লে, যদিহে এতিয়ালৈকে আপোনালোকে মোৰ ভিডিঅ'টো চাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিব মোৰ চেনেলটো। বাকী ঠিক আছে তেনেহ'লে, ৰাখিছোঁ আজিলৈ, বাই বাই ইয়াতে।